हेलो गाइस अस्सलामु आलैकुम नमस्कार। मैं सुफिया आमेदा। बहुत दिन हल व्लग बनवा ना भिडिओ बनवा ना स्वास्थ्यটো अकणमान बेमार हो आछे किन्तु 3-4 दिনৰ পৰা ইউটিউবটো খুলিলে ভিডিঅ' পাই আছো কিছুমান সেইকাৰণে ভাবিছিলো নবনাও কিন্তু এনেকুৱা পৰিস্থিতি আহিছে যে ভিডিঅ'টো বনাবলগীয়া হৈছে। ভাবিছিলো ইউটিউবৰ জৰিয়তে কোনো ধৰ্মক লৈ বিতৰ্ক নকৰো, কোনো ধৰ্মই আঘাত পোৱা কথা নকওঁ। আমাৰ ধৰ্মত মুছলিম ধৰ্মত ঈদ বছৰকত দুবাৰে আহে, এটা হৈছে ৰমজান ঈদ আৰু এটা হৈছে বকৰি ঈদ। বকৰি ঈদত আমাৰ কুৰবানী দিয়া যায়। এই কথাখিনি বা এই কামখিনি আমি আজি নতুনকৈ সৃষ্টি কৰা নাই, বহুত আগৰ খ্ৰীষ্টাব্দৰ পৰাই এইটো কাম চলি আহিছে কুৰবানী দিয়া। গতিকে মূল কথালৈ আহো, এই যে কোনোবা ৰীমা দাস নে অন্য কিবা পুৰুষ নে মহিলা ধৰিব নোৱাৰি আৰু অন্য কোনোবা কেইজনমান তেওঁলোকক এটাই কথা ক'ব বিচাৰিছোঁ, হয় আমাৰ কুৰবানী ঈদত গৰু নিদিলে নহয় নেকি? আপুনি ঠিকেই কৈছেনে কথাখিনি? হয় বাৰু মানিলোঁ গৰু কুৰবানী নিদিলে হয়, কিন্তু তথাপিও দিয়া যায়। আপোনাৰ কিবা অসুবিধা হৈছে নেকি? আপোনাক কোনোবাই মাংস খোৱাৰ কথা কৈছে নেকি? আপোনাকতো কোৱা নাই। গৰু এক প্ৰকাৰৰ খাদ্যবোৰ হিচাপত আমি গ্ৰহণ কৰোঁ। আপোনালোকে কৈছে যে গৰু কুৰবানী দিলে তাৰমানে আল্লাই তোমালোকৰ পাপটো মাফ কৰি দিয়ে, হয় তোমালোকে পাপ কৰা নাই, হয় তোমালোকে মুক্তি হৈছে, এইবিলাক কোৱা কথা। গতিকে মই এটা কথা প্ৰশ্ন কৰোঁ, আপোনালোকক কি ছাগলী যে মন্দিৰৰ ওচৰত বলি দিয়ে আৰু ক'ৰবাত বলি দিয়ে, তেতিয়া আপোনালোকক কালিমাই কয় নেকি যে মোৰ নামত ছাগলী বলি দি আছা গতিকে তোমালোকে মুক্তি, সেই কথাটো কয় নেকি? কোনোৱে নকয়। সকলোৱে ভগৱান নিজৰ আল্লাহ আছে বুলি কেনে তেওঁলোকে মুগ্ধ হৈ সেই কামটো কৰে, যে এটা বিশ্বাস যে আমাৰো আল্লাহ আছে, আমাৰো ভগৱান আছে, সেইবুলি তেওঁলোকে কুৰবানী দিয়ে বা বলি দিয়ে। কিন্তু কোনো ভগৱানে আহি নকয় যে তোমাৰ পাপটো মুক্তি হ'ল তুমি বলি দিছা, কোনো আল্লাইও নকয় যে তোমালোকৰ মুক্ত হ'ল তোমালোকে গৰু দিছা। কথাটো হৈছে জাতিক লৈ, যোন জাতি যিটো ভাল পায় সেইটো কৰিব দিব লাগে। কেইদিনমান আকৌ ঈদৰ আগত শুনিলোঁ যে আজান দিলে কিছুমানৰ বোলে ডিষ্টাৰ্ব হয় ৰাতিপুৱা। গতিকে আপোনালোকক এটা কথা কওঁ, হিন্দু ধৰ্মক লৈ কোৱা নাই, যিসকল ব্যক্তিয়ে কৈছে তেওঁলোকক কৈছোঁ মন দি শুনক। আপোনালোকৰ ধৰ্মত, হিন্দু ধৰ্মত 12টা মাহত 13টা কৰ্ম বুলি ক'লেও ভুল নহয়। গতিকে আপোনালোকৰ বিয়াৰ নাম, মন্দিৰত নাম, কিবা পূজা আপোনালোকৰ মাহত আহিয়ে থাকে। গতিকে তেতিয়াতো লাউড স্পীকাৰ বজাই কিমান দিনে ৰাতি নাম গাই তাল মাৰি কিছুমানৰ বোলে তাল মাৰি আঙুলিয়ে বোলে বেয়া হৈ যায়, কিছুমানৰ বোলে তাল মাৰি বোলে হাতে ফাটি যায়, তেজ ওলাই যায়। আপোনালোকে কোৱা কথা, আপোনালোকৰ হিন্দু ধৰ্মৰ মানুহে কয় যে ৰাতিটো তাল মাৰি আমাৰ হাত এয়া চোৱা, আঙুলি এয়া চোৱা। গতিকে আপোনালোকৰ যে হাতখন যে তাল মাৰোঁতে আপোনালোকৰ জখম হয়, কোনোবা দিন মুছলিম ধৰ্মই যাই কেনে সেইটো অভিযোগ দিছিল নেকি আপোনালোকক যে ৰাতিটো আপোনালোকে তাল মাৰিছে, আমি ডিষ্টাৰ্ব পাইছোঁ, আমি শুব পৰা নাই, আমাৰ ল'ৰা ছোৱালী ৰাতিপুৱা স্কুল আছে, আমাৰ ল'ৰা ছোৱালী ৰাতিপুৱা স্কুলত যাব লাগে, পঢ়াত অসুবিধা হয়, টোপনি মাৰাত অসুবিধা হয়, আমাৰ হাজবেণ্ডবিলাক দিনটোৰ কাৰণে কামত ওলাই যায়, আমাৰ বহুত অসুবিধা হয়। আপোনালোকক কোনোদিন অভিযোগ দিয়া নাই। গতিকে আপোনালোকে বন্ধ কৰক এইবিলাক। আল্লাহ ভগৱান দুইটা একেই, আমি নিজে সৃষ্টি হোৱা নাই, আমাক আল্লাই সৃষ্টি কৰিছে। আপুনি নিজে সৃষ্টি হোৱা নাই, আপোনাক ভগৱানে সৃষ্টি কৰিছে। সকলোকে সৃষ্টি কৰোঁতা এটাই, দৰিদ্ৰ মানুহ, সেইবিলাক সহায় কৰিবৰ কাৰণে আপোনালোকে ইউটিউবত ভিডিঅ' বনাওক। আপোনালোকে যদি কাম পোৱা নাই আপোনালোকে সেইবিলাক কৰক। সেইবিলাক ভিডিঅ' বনালে মানুহৰ মনত এটা আপোনাৰ প্ৰতি আন্তৰিকতা যাব। যেতিয়া আপুনি ধৰ্মক লৈ কিবা অভিযোগ কৰিব, ধৰ্মক লৈ কেনে আপোনালোকে কাজিয়া কৰিব, ধৰ্মক লৈ কেনে ভিডিঅ' বনাব, তেতিয়াহ'লে আপোনাৰ বিতৰ্ক আৰু সৃষ্টি হ'ব আৰু আপোনাক উঙুলিয়াই সকলো মানুহে বিতৰ্কত লাগি যাব আৰু সকলোৰে মগজু একে নাথাকে। আপোনালোক কিছুমান মানুহৰ কাৰণে কিছুমান মানুহৰ মগজু উল্টি আহে। কিয়? মুছলমানে দুখ কৰিলে পালিচমেণ্ট নহয় নেকি? ক'ত লিখা আছে? এটা মুছলমানে যদি কিবা
যদি পাপ কৰে, কিবা যদি দুখ কৰে, শটা মুছলমানক আপোনালোকে গালি দিয়ে। আপোনালোকৰ গৰুক লৈ নহয়, আপোনালোকৰ আজানক লৈ নহয়, আপোনালোকৰ মুছলিম ধৰ্মক লৈ আপোনালোকৰ হিংসা, মুছলিম ধৰ্মক লৈ আপোনালোকে বিতৰ্ক কৰে, মুছলিম ধৰ্মক লৈ প্ৰত্যেকটো কথা আপোনালোকে বেয়াকৈ কয়। আপোনালোকক সকীয়াই দিছোঁ, আৰু এবাৰ সকীয়াই দিছোঁ, আপোনালোকে সহায় মানুহক সহায় কৰি গুণ নিব পাৰা, সেইখিনি মাথা মাৰা। আমাৰ ধৰ্ম আমি দেখিম, আপোনাক কোনো ডিষ্টাৰ্ব কৰা নাই। আপোনাক কোৰবানী দিছোঁ, আপোনাৰ ঘৰৰ দুৱাৰ মুখত কোৰবানী দিয়া নাই। আপোনাৰ ওচৰত মছজিদ আছে, তাত কোৰবানী দিয়া নাই। আমাৰো আছে হিন্দু ধৰ্মৰ মানুহ, আমিও নিজে যাওঁ, আমাৰ ঘৰতো আহে, চাহ বনাই নিজে খায়, আমিও তেওঁলোকৰ ঘৰত যাওঁ। সেইবুলি নিজৰ ধৰ্মটো আমি বিক্ৰী কৰা নাই। মেইন হৈছে মিলা প্ৰীতিৰ কথা। আমি যদি মিলিব পাৰোঁ, তাত কোনো ক'বলগীয়া নাই। আৰু আপোনালোককো কৈছোঁ, আপোনালোকে এতিয়াই ভাল ৰাস্তা বিচাৰি লওক। কেমেৰাটো মুখত লৈ নিজৰ চেহেৰাটো কেমেৰাৰ আগত দেখায় যে ভাল মানুহ এজন হ'ব, সেইটো মিছা কথা। বিতৰ্ক কৰি একো লাভ নাই, নিজে লাষ্টত হাৰি যাব লাগিব। কিমান কথা ক'ব। এটা আপোনালোকৰ মানে ধৰ্মক লৈ হওক, কিছুমান কথাক লৈ হওক, এনেকুৱা কথা ক'ব, সেই কথাখিনিৰ পৰা আপোনালোকৰ চেল্ফিটো লৈয়ে সকলোৱে ভিডিঅ' বনায়। কিয় আপোনালোকৰ অকণো লাজ নালাগে, অকণো চৰম নালাগে আপোনালোক লজ্জ নোহোৱা নেকি? লজ্জ নোহোৱা মানুহ হ'লে এনেকুৱা কাম কৰে। আপুনি যদি ভাল কাম এটা কৰি যদি সকলোৰে মুখত যদি আপোনাৰ যদি গুণ শুনে, সকলোৱে যদি আপোনাৰ ভাল কাম কৰিছা বুলি প্ৰকাশ হয়, তাত কিবা আপোনাৰ অসুবিধা আহে নেকি? আপুনি কিবা ডিষ্টাৰ্ব পায় নেকি? নে ৰাতি শুব নোৱাৰে আপুনি সেইবিলাক কথাক লৈ? ভাল কাম কৰক, ভাল কাম মগজুত সোমাই লওক, ভাল কথা মগজুত সোমাই চিন্তা কৰক এবাৰ, ভাল কাম কৰি আছে নে বেয়া কাম কৰি আছে। ধৰ্মক লৈ কোনো ধৰণৰ অভিযোগ নিদিব কোনো দিন। আৰু গৰু আজিয়ে দিয়া নহয়, আজিয়ে কোৰবানী কৰা নহয়, আৰু আজান আজিয়ে দিয়া নহয়, আজিয়ে স্পীকাৰত বজোৱা নহয়। পূৰ্বকালৰ পৰা এইবিলাক চলি আহিছে। যেতিয়া চলি আহিছিল তেতিয়া আপোনালোকে ক'ত আছিল? আগৰ পৰা আপোনালোকে কি চাই আছিল? আপোনালোকে এতিয়াহে বিতৰ্কত আহিব পাৰিলেনে? এতিয়াহে আপোনালোকক আজানে ডিষ্টাৰ্ব কৰিলেনে? এতিয়াহে আপোনালোকক কোৰবানী ডিষ্টাৰ্ব কৰিলেনে? আপোনালোকক এতিয়াহে কোৰবানী ডিষ্টাৰ্ব কৰিলে নেকি? এতিয়াহে আপোনালোকে আজানৰ কাৰণে শুব নোৱাৰে? পূৰ্বকালৰ পৰা কিমান বয়স হোৱা, কিমান আমাৰ আপুতি বাপুতিৰে মানুহ মৃত্যু হৈ গ'ল, তেওঁলোকৰ অসুবিধা হোৱা নাছিল? তেওঁলোকে মিলা প্ৰীতি আছিল, তেওঁলোকৰ মিলা প্ৰীতিৰ মাজত তেওঁলোকে এইখন পৃথিৱীৰ পৰা এন্তেকাল হৈ গৈছে। তেওঁলোকে কোনো ধৰণৰ এইবিলাকৰ মাজত সোমোৱা নাছিল। ধৰ্মই, আমাৰ ধৰ্ম, আমাৰ মুছলমানৰ ধৰ্ম আজান দিয়া, হিন্দু মানুহৰ ধৰ্ম হৈছে নাম গোৱা। যিকোনো নিজৰ ধৰ্মক লৈ তেওঁলোকে ব্যস্ততা আছিল, কোনো কাৰো মাজত যোৱা নাছিল। এতিয়া আপোনালোকৰ নিচিনা মানুহে আহি কেনে ইয়াতে ইউটিউবটো পাই আপোনালোকে এইবিলাক হিন্দু মুছলিম ভিডিঅ' বনাই আছে। আজি এটা কথা আপোনালোকৰ, কালি এটা কথা। ইমান দিন আপোনালোকে ক'ত আছিল? আপোনালোকৰ যে ইমান অসুবিধা হৈছিল, আপোনালোকে ইমান দিন ক'ত আছিল? আগতেই বনাব লাগিছিল নহয়। আৰু আপোনালোকে এইবিলাক ডিচিশ্যন লোৱা আপোনালোক কোন? মুছলমানে কিবা দুখ কৰিছে, মুছলমানে কোৰবানী দিছে, প্ৰধানমন্ত্ৰী এজন আছে, প্ৰধানমন্ত্ৰী দেখিব, প্ৰধানমন্ত্ৰী আদেশ দিব যি কৰিব লাগে। ইয়াতে আপুনি আহি কেনে লাভ নাই, আপোনালোকে কৈ লাভ নাই এইবিলাক কথা। এইটো ঠাণ্ডা তেল, কম দাম, বেছি দামো নহয়, সহজতে পাবা। ভাল কথা মূৰত নোসোমালে দিনত দুবাৰকৈ লগাব আৰু কথাবিলাক চিন্তা কৰি ক'ব। সকলোৰে মনত ইমান দুখ দি, সকলো ধৰ্মক ইমান দুখ দি আঘাত দিয়া কথা আপোনালোকে নক'ব। দিনত দুবাৰ লগোৱা, সকলো কথা এনেই ঠাণ্ডা হৈ যাব। ভাবিছিলোঁ কোনোদিন বিতৰ্কক লৈ ভিডিঅ' নবনাওঁ, মানুহৰ জীৱনৰ ভৰসা নাই। এতিয়া মই ছেকেণ্ডত এইখিনি কথা কৈ আছোঁ, ছেকেণ্ড নালাগে মোৰ তাৰপিছত কি হয়। নিজৰ অতীতটো কোনো নাজানে। যিখিনি পাৰ হৈছোঁ সেইখিনি চিন্তা কৰিহে আমি এইবিলাক কৰা যায়। অতীতত আমাৰ কি হ'ব, অতীত আহিলে আমি কেনেকুৱা কৰিম, কি হ'ব, কি লিখিছে ভগৱানে কোনো ক'ব নোৱাৰে। গতিকে আপোনালোক কিছুমানৰ কাৰণে আমি অন্তৰৰ পৰা সঁচাকৈ দুখ পাইছোঁ। আপোনালোকে বাদ দিয়ক সেইবিলাক। ভিডিঅ'টো যিসকল ব্যক্তিয়ে চাইছে, দেখিছে, আপোনালোকে বেয়া নাপাব। এইখিনি দুখ লগা কাৰণে এইখিনি ভিডিঅ' বনাবলগীয়া হৈছে। কাৰণ নিজৰ ধৰ্ম আমি নিজে সৃষ্টি হোৱা নাই, আমাক আল্লাই সৃষ্টি কৰিছে।
আল্লাই সৃষ্টি কৰি দুনিয়াত আমাক ভাল কাম কৰি যাব দিছে। বেয়া কামত কোনো পুথিত কোনো কোৰাণত লিখা নাই যে বেয়া কাম কৰি মৃত্যু হোৱা। কাৰ কেতিয়া মৃত্যু হয় কোনো ক'ব নোৱাৰে। গতিকে আপোনালোকে কোনো ধৰণৰ অভিযোগ নানিব মোৰ কাৰণে। মই কাৰো ধৰ্মক লৈ কথাখিনি ক'ব বিচৰা নাছিলোঁ। কিছুমান মানুহৰ কাৰণে এই ভিডিঅ'টো বনাবলগীয়া হৈছে। যিমানখিনি পাৰোঁ ভাল ভিডিঅ' বনাব চেষ্টা কৰিম আৰু ভাল কৰিব চেষ্টা কৰিম। আপোনালোকে আশীৰ্বাদ কৰক যে আগলৈকে মই আৰু ভাল ভিডিঅ' বনাব পাৰোঁ, ভাল কাম কৰিব পাৰোঁ। আপোনালোকে সকলোৱে দোৱা কৰিব, সকলোৱে প্ৰাৰ্থনা কৰিব। মই সুফিয়া আহমেদা আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। থেংক ইউ। আসসালামু আলাইকুম। নমস্কাৰ।